অসম গৌৰৱ বঁটাৰে আমি সন্মানিত কৰিব খুজিছো rustom basumatary। তেওঁ মানৱ অভয়াৰণ্যত টুৰিষ্ট গাইড হিচাপে কাম কৰে আৰু এক প্ৰকাৰ ক'ব গ'লে বনাঞ্চল বা মানসৰ জন্তু বা প্ৰকৃতিৰ ওপৰত তেখেতৰ জ্ঞান ইমানে সিদ্ধহস্ত যে বহুত ফৰেন টুৰিষ্ট অসমলৈ আহে অকল rustom basumatary লগত সম্পৰ্ক কৰিয়ে, কাৰণ তেখেতৰ এই বিষয়ে থকা এটা ক'ব গ'লে এক প্ৰকাৰ অনন্য জ্ঞানৰ বাবে। তেওঁ মানস মাউজি ডেংগ্ৰী ইকো টুৰিজম ছ'চাইটি এটা ফৰ্ম কৰিছিল আৰু মানসক এখন পৰ্যটনৰ আকৰ্ষণীয় কেন্দ্ৰ কৰি গঢ়ি তুলিবলৈ তেওঁ বৰঙণি আগবঢ়াই আহিছে। সেইবাবে আমি rustom basumatary আমি এই বঁটা আগবঢ়াইছোঁ।